নমস্কাৰ। মই এই গানটো গাইছোঁ ছাত্ৰসকলৰ উদ্দেশ্যে। ছাত্ৰসকলৰ উদ্দেশ্যে নহয়, সকলোৰে উদ্দেশ্যে। মই বিভিন্ন স্কুলত গৈছিলোঁ আৰু এইবিলাক গান গাইছিলোঁ। অৱশ্যে গানটো লিখিছিল সৰ্থেবাৰী এজন মোৰ বন্ধুৱে। যিয়ে নহওক, মোৰ লগত আছে মনোৰঞ্জন পাটগিৰি আৰু এইফালে আছে আমাৰ ৰূপেন্দ্ৰ কলিতাই খোল বজাই আছে বৰ ধুনীয়াকৈ। কাষত কলেজ হেৰাদাত মোৰ একেলগে মোৰ লগত বাদ্য বজাইছিল সেই কেছেটখনত। এই গানটো মই প্ৰথম এবাৰ দিছিলোঁ, অলপ দিছিলোঁ, গোটেইখিনি দিয়া নাই। এতিয়া মই আজি গোটেই সম্পূৰ্ণ গানটো মই দিম। কি ক'ব বিচাৰিছে গানটোত? এই ছাত্ৰসকল বিপথে নাযাবা, ছাত্ৰ জীৱন সুখৰ জীৱন জ্ঞানেৰে গঢ়িবা। হে ছাত্ৰসকল বিপথে নাযাবা, ছাত্ৰ জীৱন সুখৰ জীৱন জ্ঞানেৰে গঢ়িবা। ছাত্ৰ জীৱন সুখৰ জীৱন জ্ঞানেৰে গঢ়িবা। জীৱন সৰ্বনাশ, সেই অভ্যাসে কৰিব জীৱন সৰ্বনাশ। হৈৰাম গুটখা বিৰি চাধাই কৰে স্বাস্থ্যৰ মহাক্ষতি। দিনে দিনে সুস্থ দেহৰ হয় অৱনতি। দিনে দিনে সুস্থ দেহৰ হয় অৱনতি। এই ছাত্ৰসকল বিপথে নাযাবা, ছাত্ৰ জীৱন সুখৰ জীৱন জ্ঞানেৰে গঢ়িবা। ছাত্ৰ জীৱন সুখৰ জীৱন জ্ঞানেৰে গঢ়িবা। হৈৰাম ৰাগিয়াল বস্তুই কৰে দেহৰ অপকাৰ। তেনে বৰ বিহে কৰে জীৱন অন্ধকাৰ। তেনে বৰ বিহে কৰে জীৱন অন্ধকাৰ। হৈৰাম কুসংগই মানুহক তুল্য কৰে। সৎকৰ্মই মানুহৰ জীৱন ভেটি কৰে। সৎকৰ্মই মানুহৰ জীৱন ভেটি কৰে। এই ছাত্ৰসকল বিপথে নাযাবা, ছাত্ৰ জীৱন সুখৰ জীৱন জ্ঞানেৰে গঢ়িবা। ছাত্ৰ জীৱন